মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক জিকিৰ কবিতাটোৰ প্ৰশ্নসমূহৰ উত্তৰ কৈ যাম। তোমালোকে মনোযোগেৰে চাবা। মোক বহুতে কমেণ্ট কৰিছে যে মই উত্তৰসমূহ কৈ যাব লাগে। আচলতে কথাটো এনেকুৱা হয় যে ভিডিঅ'টো বহুত দীঘল হৈ যোৱাৰ বাবেহে কৈ যোৱা নহয়। বাৰু যি নহওক, মই এই কবিতাটোৰ উত্তৰসমূহ কৈ যাম। এতিয়া তোমালোকে প্ৰথম প্ৰশ্নটো চাবাচোন বাৰু। 1 নম্বৰ, চমু উত্তৰ দিয়া। ক, জিকিৰৰ ৰচক কোন? উত্তৰ হ'ব জিকিৰৰ ৰচক আজান ফকীৰ। এতিয়া খটো আছে, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হ'ব জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। এতিয়া গটো আছে, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ হ'ব আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো আছে, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মুমিন, ৰহম, কুতুব, বান্দা। উত্তৰ হ'ব ৰচুল দেৱদূত বা ঈশ্বৰ প্ৰেৰিত পুৰুষ, মুমিন বিশ্বাসী মুছলমান, ৰহম দয়া, কুতুব ধ্ৰুৱ বা নক্ষত্ৰ, বান্দা ভৃত্য বা চাকৰ। এতিয়া 3 নম্বৰ প্ৰশ্নটো আছে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ হ'ব ইছলাম ধৰ্মী লোকসকলৰ কাৰণে মক্কা অতি পবিত্ৰ স্থান। তেওঁলোকৰ বিশ্বাস, মক্কালৈ গ'লে তেওঁলোক আল্লাহৰ সহযোগত সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। সৎ লোকসকলৰ কিন্তু আশা পূৰণ হয়, আনহাতে অসৎ বা পাপী লোকসকলে কেৱল মক্কাৰ দুৱাৰত তালিহে মাৰি থাকে। যেনেকৈ ভটিয়নিৰ সময়ত মাছে, বিশেষকৈ সৰু মাছবিলাকেও অৰ্থাৎ দৰিকা, ইয়াৰ শত্ৰু খাল শলৰ সৈতে সহাৱস্থান কৰি গভীৰ জলৰ সন্ধান কৰে। কিন্তু সোঁতৰ গতিত দৰিকণা বহু দূৰলৈকে আগুৱাই যাব নোৱাৰে। সংসাৰ যাত্ৰাত কূপক খাল শলৰ সৈতে দৰিকাৰ ৰিজনি দিয়া হৈছে। অপবিত্ৰ হৃদয়ৰ লোকৰ অৱস্থাও দৰিকণাৰ দৰে। দূৰলৈকে আগুৱাই যায় বা ভটিয়াই যায়, কিন্তু দুৱাৰত সোমাব নোৱাৰে। এতিয়া 4 নম্বৰ প্ৰশ্নটো আছে, ব্যাখ্যা কৰা। ক, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াৰ উত্তৰ চাবা। উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি জিকিৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতা ফাঁকিত কবি আজান ফকীৰে মানুহৰ হৃদয়ত যে আল্লাহ বিৰাজমান, তেওঁক অন্যত বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই, তাকে বৰ্ণনা কৰিছে। পানীয়ে মানুহৰ পিয়াহ নিবাৰণ কৰে, অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে। সেইদৰে জুইৰো যে উত্তাপ শক্তি আছে, সেই কথা জুইয়ে নাজানে। ঠিক সেইদৰে মানুহৰ নিজৰ হৃদয়তে অৱস্থিত ভগৱান বা আল্লাহক মানুহে চিনি নাপায়। মানুহে পাৰ্থিৱ মায়ামোহত বন্দী হৈ আল্লাহক স্মৰণ কৰিবলৈ পাহৰি থকাটো অন্যায়। এতিয়া খটো আছে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইয়াৰ উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ জিকিৰ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতা ফাঁকিত কবি আজান ফকীৰে জীৱনত এবাৰ হ'লেও ইছলাম ধৰ্মী লোকসকলৰ কাৰণে পবিত্ৰ তীৰ্থস্থান মক্কা দৰ্শনৰ বাবে থকা আগ্ৰহৰ কথা প্ৰকাশ কৰিছে। মক্কাৰ দুৱাৰতে পবিত্ৰ তীৰ্থস্থান অৱস্থিত। হিন্দুসকলৰ কাৰণে ত্ৰিবেণী অৰ্থাৎ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলৰ নিচিনাকৈ মক্কাৰ দুৱাৰো ইছলাম ধৰ্মীসকলৰ কাৰণে অতি পবিত্ৰ। ত্ৰিবেণী ঘাটত জীৱই পাৰ্থিৱ মায়া বন্ধনৰ পৰা মুক্তি লাভ কৰি মুক্তিৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰে। কিন্তু মায়াৰ প্ৰভাৱে মানুহক সংসাৰৰ প্ৰতি অত্যাধিক আকৰ্ষণ কৰি ৰখাৰ বাবে পাপ পুণ্যৰ বিচাৰ কৰিব নোৱাৰি জীৱই পথ হেৰুৱায় বা পথভ্ৰষ্ট হয়। কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি। ইয়াৰ পিছত গটো আছে, সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ জিকিৰ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
উক্ত কবিতা ফাঁকিত কবি আজান ফকীৰে মানুহৰ দেহৰূপী সজাত আত্মা বিচৰণৰ কথা কৈছে। সজাত পুহি ৰখা মইনা চৰাইৰ দৰে দেহৰূপী সজাত জীৱ বা আত্মাই বিচৰণ কৰি থাকে। জীৱৰ আচৰণে মানুহক সুখী কৰে যদিও জীৱন অনুপস্থিতিত মইনাবিহীন সজাৰ দৰে দেহত কোনো গুৰুত্ব নাথাকে। মূল কথাটো হৈছে দেহৰ সৈতে আত্মাৰ সম্পূৰ্ণ ক্ষণস্থায়ী আৰু সময়ত আত্মাই দেহ বিসৰ্জন কৰে। কৰ্মবন্ধনৰ পৰা মুক্ত হৈ মানুহৰ দেহক চিৰদিনৰ বাবে আত্মাই এৰি থৈ যায়। এতিয়া পিছৰ প্ৰশ্ন, ভাৱ বিষয়ক সমাৰ্থক শব্দ লিখা। ইয়াত সমাৰ্থক শব্দ মানে চিনটো মানে চিন্তা কৰা, অৰ্থাৎ ইয়াৰ চিন্তনৰ এটা একেই শব্দ লিখিবলৈ কোৱা হৈছে। এতিয়া চিনটো ঘাট, পিৰিতি, আসমান, দৰিয়া, পিয়া, বাট, ভেল এই শব্দকেইটাৰ সমাৰ্থক শব্দ লিখিবলৈ কোৱা হৈছে। উত্তৰ চিনটো অৰ্থাৎ চিন্তা কৰা, ইয়াৰ একে প্ৰতিশব্দ বা সমাৰ্থক শব্দ হ'ব চিন্তন। তেনেকৈ ঘাট, পাৰ, পিৰিতি, প্ৰেম, আসমান, গগন, দৰিয়া, নদী, পিয়া, পিপাসা, বাট, পথ, ভেল, হ।